শ্ৰদ্ধাৰ শিক্ষক বন্ধু বান্ধৱীসকল, আপোনালোকৰ যাৰ যাৰ ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰ হিচাপে চেঞ্চাছ ডিউটি পৰিছে, তেওঁলোকে ফিল্ড ছাৰ্ভে কৰাৰ আগত বিল্ডিং কি আৰু লোকপিয়ল গৃহ কি, যাক চেঞ্চাছ হাউচ বুলি কয়, সেইটো ভালদৰে বুজিব লাগিব। গতিকে ভিডিঅ'টো ভালদৰে শেষলৈ চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহক আমি চাওঁ। এতিয়া চেঞ্চাছৰ ভাষাত বিল্ডিং কাক বোলে? যে বিল্ডিং হ'ল মাটিৰ ওপৰত থকা এটা গাঁথনি য'ত 4খন বেৰ আৰু এখন চালি থাকিব লাগে। দোকান, ব্যৱসায় গৃহ, কাৰ্যালয়, বিদ্যালয়, প্ৰাৰ্থনা গৃহ, গুদামঘৰ, ভঁৰাল আদি সকলো বিল্ডিঙৰ উদাহৰণ হ'ব পাৰে। গতিকে আহকচোন আমি বিল্ডিঙৰ কেইটামান উদাহৰণ চাওঁ। এতিয়া যিটো সংজ্ঞা মই বিল্ডিঙৰ ক'লোঁ, সেইটোৱে যে সদায় মিলি চলিব সেনেকুৱা কোনো নিয়ম নাই। গতিকে এইটো এটা বিল্ডিঙৰ উদাহৰণ, যিটো গৃহ আপোনালোকে গাঁৱত দেখিবলৈ পাব। ইয়াত 4খন বেৰ নাই যদিও এইটো এটা মানুহ থকা ঘৰ, গতিকে বিল্ডিঙতে এইটো অন্তৰ্ভুক্ত হ'ব। গতিকে চহৰ আৰু গ্ৰাম্য অঞ্চলৰ কিছুমান বিল্ডিং ইয়াত দেখিবলৈ পোৱা গৈছে। ইয়াতে যদি আপোনালোকে 7 আৰু 8 নম্বৰটো চায়, তাত এটাত আছে গৰু আৰু এটাত আছে এখন ট্ৰেক্টৰ। গতিকে ইয়াত কোনো ধৰণৰ মানুহ নাথাকে, তথাপিও এইবোৰ বিল্ডিঙত অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি ইয়াত 4খন বেৰো নাই, তথাপিও এইবোৰ বিল্ডিং। কাৰণ কিয়? কাৰণ ওপৰত ছালখন মজুত আছে। গতিকে প্ৰেক্টিকেলি আমি বিল্ডিং দুই প্ৰকাৰৰ পাম। এটা হৈছে ৰেচিডেঞ্চিয়েল বিল্ডিং য'ত মানুহ থাকিব, আৰু এটা হৈছে নন ৰেচিডেঞ্চিয়েল বিল্ডিং য'ত মানুহ নাথাকিব। গতিকে আমি চেঞ্চাছত দুয়োটাই আমি বিল্ডিং বুলি বিবেচনা কৰিব লাগিব। গতিকে এই কথাটো যাতে সকলোৱে মনত ৰাখে। এতিয়া আমি বুজিব লাগিল চেঞ্চাছ হাউচ কাক বোলে। বিল্ডিং বা বিল্ডিঙৰ এটা অংশ হৈছে চেঞ্চাছ হাউচ, যিটো পৰিয়াল বা প্ৰতিষ্ঠানে সুকীয়াকৈ ব্যৱহাৰ কৰে আৰু যিটোৰ ওলোৱা সোমোৱাৰ বাবে এক সুকীয়া প্ৰৱেশদ্বাৰ থাকে। গতিকে আহকচোন আমি কিছুমান অন ফিল্ডত গ'লে উদাহৰণৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰোঁ। এতিয়া বিল্ডিং আৰু চেঞ্চাছ হাউচ যেতিয়া আমি অন ফিল্ড গণনা কৰিবলৈ যাম, তেতিয়া আমি কিছুমান সমস্যাত আমি ভুগিম। তাৰে কেইটামান উদাহৰণ মই ইয়াত দাঙি ধৰিছোঁ। তো ইয়াতে চাব, ইয়াতে 4টা সংলগ্ন বিল্ডিং আছে, 1, 2, 3, 4। আৰু এই যিটো 4 নম্বৰ বিল্ডিং, ইয়াতে এইটো গ্ৰাউণ্ড ফ্ল'ৰ, এইটো ফাৰ্ষ্ট ফ্ল'ৰ। এতিয়া চাব, 1 নম্বৰ বিল্ডিঙত যদি মাত্ৰ এটাই পৰিয়াল থাকে, তেনেহ'লে চেঞ্চাছ হাউচো এটাই হ'ব। ধৰি ল'লোঁ এইটো হ'ব চেঞ্চাছ হাউচ 0001, যিহেতু 4টা ডিজিটত দিব লাগিব চেঞ্চাছ হাউচৰ নম্বৰবোৰ। 2 নম্বৰ বিল্ডিঙত যদি এটাই পৰিয়াল থাকে, তেনেহ'লে তাৰ চেঞ্চাছ হাউচো এটাই হ'ব 0002। এইবোৰ চিৰিয়েলি গৈ থাকিব, এতিয়াও কিন্তু ৰিপিট নহ'ব। ইয়াতেও যদি এটা পৰিয়াল থাকে বিল্ডিং 3ত, তেনেহ'লে সেইটো এটা হ'ব 0003। এতিয়া বিল্ডিং 4ৰ কথা চাওঁ। ইয়াতে যদি গ্ৰাউণ্ড ফ্ল'ৰত এটা পৃথক পৰিয়াল আৰু যদি ওপৰৰ ফ্ল'ৰত যদি এটা পৃথক পৰিয়াল থাকে, তেনেহ'লে চেঞ্চাছ হাউচ হ'ব দুটা। এটা হ'ব 0004 আৰু আনটো হ'ব 0005। এইবোৰ হৈছে চেঞ্চাছ হাউচ নম্বৰ। এতিয়া যদি এনেকুৱা হয় যে মোৰে বিল্ডিং এইটো, মই গ্ৰাউণ্ড ফ্ল'ৰত থাকোঁ আৰু ফাৰ্ষ্ট ফ্ল'ৰতো মোৰে বস্তু আছে, তেতিয়া কিন্তু চেঞ্চাছ হাউচ কি হ'ব? এটাই হ'ব। যদি ময়ে যদি এই দুটা ফ্ল'ৰ যদি ময়ে ইউজ কৰি আছোঁ, তেতিয়া কিন্তু চেঞ্চাছ হাউচ কেইটা হ'ব? এটাই হ'ব। আৰু যদি দুটা পৃথক পৰিয়াল থাকে, তেতিয়া কিন্তু চেঞ্চাছ হাউচ কেইটা হ'ব? দুটা হ'ব। এটা হ'ব 0004, এটা হ'ব 0005। গতিকে ইয়াতে আমাৰ যেতিয়া আমি বিল্ডিঙৰ নাম্বাৰ দিম, তেতিয়া বিল্ডিঙৰ নাম্বাৰৰ আগত আমি সদায় লিখিম CN কিমান? CN1। কেইটা আছে ইয়াতে? এটাই আছে চেঞ্চাছ হাউচ। এইটো হ'ব CN2, ইয়াতেও এটাই আছে CN3। এতিয়া CN4 বিল্ডিং চেঞ্চাছ নাম্বাৰ 4, ইয়াতে যদি দুটা পৃথক পৃথক পৰিয়াল থাকে, তেনেহ'লে আমি কি লিখিম? ইয়াতে চেঞ্চাছ হাউচ দুটা আছে, তেনেহ'লে 2 বুলি লিখিম। আৰু যদি ময়ে যদি ব্যৱহাৰ কৰি আছোঁ, তেনেহ'লে ব্ৰেকেটত একো লিখিব নালাগে। ব্ৰেকেটত এখন নিলিখিলে এটাই চেঞ্চাছ হাউচ বুজাব। এতিয়া আমি 2 নম্বৰ কেছটোলৈ আহোঁ। ইয়াতে আমি দেখিছোঁ যে এটা চৌহদত কেইটা বিল্ডিং আছে? 3টা বিল্ডিং আছে। এই এটা বিল্ডিং, এই এটা বিল্ডিং, এই এটা বিল্ডিং। তো এই বিল্ডিংটোত ছাপ'জ মই ধৰি ল'লোঁ, এই বিল্ডিংটোত ছাপ'জ আমাৰ কি হৈছে? এটা পৃথক পৰিয়াল, আৰু এই বিল্ডিংটোত ছাপ'জ এটা পৃথক পৰিয়াল থাকে। তো অলৰেডি মই 5লৈকে দিলোঁৱেই। তো এইটো ধৰি ল'লোঁ মোৰ এৰিয়াৰে, গতিকে 0006 আৰু এইটো 0007।
তো দুটা পৃথক পৃথক পৰিয়াল থাকে। তো এইটো বিল্ডিং নাম্বাৰ আমি ধৰি ল'লোঁ, যিহেতু চিৰিয়েলি গৈছোঁ আমি। তো বিল্ডিং নাম্বাৰ এইটো হ'ল বিল্ডিং নাম্বাৰ ছাপ'জ 5। যদি দুটা পৃথক পৃথক পৰিয়াল থাকে তেনেহ'লে চেঞ্চাছ হাউচ তাত কেইটা হ'ব? দুটা। এনেকৈ আমি ব্ৰেকেটত লিখি দিম। তাৰপিছত এইটো এটা বিল্ডিং, ইয়াতেও দুটা পৰিয়াল আছে। তো এইটো ধৰি ল'লোঁ 0008 আৰু এইটো হ'ব 0009। তেনেহ'লে এইটো বিল্ডিং নাম্বাৰ হ'ল 5 পিছত 6। তো এইটো হ'ব, ইয়াতেও চেঞ্চাছ হাউচ ছাপ'জ কেইটা? দুটা। এতিয়া এই বিল্ডিংটোত আহিলোঁ। এই বিল্ডিংটোত কি হ'ল যে এটাই মালিক, তেওঁৱে ব্যৱহাৰ কৰি আছে, কোনো বেলেগে ব্যৱহাৰ কৰা নাই। তেতিয়া আমি ইয়াতে খালি লিখিম, যিহেতু এইটো 7 নম্বৰ মোৰ এৰিয়াৰ, তো যিহেতু 7 নম্বৰ তেতিয়াহ'লে বিল্ডিং নাম্বাৰ 7। ক্ষমা কৰিব। যদি ময়ে ইউজ কৰি আছোঁ তেনেহ'লে দুটা ষ্ট'ৰেজ ময়ে ইউজ কৰি আছোঁ, তেতিয়াহ'লে 0010 দিম। আৰু যদি দুটা পৃথক পৰিয়াল আছে তেতিয়াহ'লে আমি এইটো 0011, তেতিয়া কিন্তু ইয়াতে মই 2 লিখি দিম, কাৰণ ইয়াত চেঞ্চাছ হাউচ দুটা আছে, কাৰণ দুটা পৃথক পৰিয়াল ইয়াত বসবাস কৰি আছে। এতিয়া আমি অন্য এটা ঘৰলৈকে গ'লোঁ। ঘৰলৈকে গৈ দেখিলোঁ যে বিল্ডিং এটাই, এই গোটেইটো মিলি এখনে ছাদ, এটাই বিল্ডিং, কিন্তু ইয়াত দুটা পৰিয়াল আছে। কেনেকৈ আছে? ধৰি ল'লোঁ এইটোৰ এটা ছেপাৰেট এণ্ট্ৰেঞ্চ আছে ইয়াত, গতিকে এইটো চেঞ্চাছ হাউচ এটা হ'ব। আগত চেঞ্চাছ হাউচত মই 11 নম্বৰ দিছিলোঁ, গতিকে এইটো যদি ভুল হোৱা নাই তেনেহ'লে 0012, এইটো হ'ব 12 নম্বৰ চেঞ্চাছ হাউচ। ইয়াতে এটাই পৰিয়াল আছে, পৃথককৈ খায়, গতিকে ইয়াতে চেঞ্চাছ হাউচ এটাই হ'ব। আৰু এই যি তিনিটা ৰুম, প্ৰত্যেকৰে পৃথক পৃথক এণ্ট্ৰেঞ্চ আছে, প্ৰৱেশদ্বাৰ আছে, কিন্তু এই তিনিটা ৰুম এটা পৰিয়ালেই ব্যৱহাৰ কৰি আছে। যিহেতু এই তিনিটা ৰুমত তিনিটা বেলেগ বেলেগ পৰিয়াল নাই, এটাই পৰিয়াল আছে, গতিকে ইহঁতৰো যিটো চেঞ্চাছ হাউচ হ'ব, আমি তিনিটা বুলি নধৰি আমি এটা বুলিয়ে বিবেচনা কৰিব লাগিব। গতিকে ইয়াতে বিল্ডিং এটা, তো চেঞ্চাছ নাম্বাৰ বিল্ডিঙৰ আমি ধৰি ল'লোঁ, আৰু চেঞ্চাছ নাম্বাৰ ছাপ'জ 8। তো ইয়াতে আমাৰ বিল্ডিং নাম্বাৰ 8, মানে চেঞ্চাছ নাম্বাৰ মানে বিল্ডিং নম্বৰ 8। আৰু ইয়াত পৰিয়াল কেইটা আছে? পৰিয়াল আমাৰ ইয়াতে আছে দুটা, পৃথকে পৃথকে, যদিও কোঠালি 4টা, কিন্তু পৰিয়াল আছে দুটা। গতিকে এনেকুৱাও আমি চিটুৱেশ্যনত আমি কৰিব পাৰোঁ। গতিকে তেতিয়া আমি এনেকৈ বিবেচনা কৰিব লাগিব। আৰু আমি এটা যাওঁ, যিটো আমি গাঁৱৰ ঘৰত, বিশেষ কৰি গাঁও অঞ্চলত আমি এনেকুৱা পৰিৱেশ বহুত দেখিবলৈ পাওঁ। যিবিলাক আমি ৰুৰেল এৰিয়াত পঢ়িম, ৰুৰেল এৰিয়াত এইটো বেছিকৈ আমি সন্মুখীন হ'ব লাগিব, য'ত মুখ্য ঘৰ এটা, মুখ্য ঘৰটো বেলেগকৈ থাকে, পাকঘৰটো বেলেগকৈ থাকে, টয়লেটটো বেলেগকৈ থাকে, আৰু চৰা ঘৰ বুলি যে কয়, আৰু বেলেগকৈ এটা চৰা ঘৰো ইয়াতে থাকিব পাৰে। চাপ'জ এটা চৰা ঘৰ আছে ইয়াতে, আমি ধৰি ল'লোঁ চৰা ঘৰ, ইয়াতে এটা চৰা ঘৰ এটা আছে। কিন্তু গোটেইটো যদিও পৃথক পৃথককৈ আছে, এই গোটেইখিনি বস্তু এটা পৰিয়ালে ব্যৱহাৰ কৰি আছে। তেওঁলোকে ইয়াত থাকে, ইয়াত খায়, ইয়াত এইটো টয়লেট তেওঁলোকে ইউজ কৰে, আৰু এইটো চৰা ঘৰ এটা আছে, কিন্তু গোটেইখিনিতো এটা পৰিয়ালে ইউজ কৰি আছে। ইন ডেট কেছ আমি কি লিখিম? বিল্ডিংটো এটাই, গতিকে চেঞ্চাছ নাম্বাৰ, যিহেতু বিল্ডিং নাম্বাৰ, ছাপ'জ আগতটো আছিল 8 ধৰিছিলোঁ, তো এইটো হ'ব 9, চেঞ্চাছ নাম্বাৰ 9। আৰু আমাৰ গোটেইখিনি মিলিতো এটা পৰিয়ালে ইউজ কৰি আছে, তো চেঞ্চাছ হাউচো আমাৰ এটাই হ'ব। ছাপ'জ ধৰি ল'লোঁ চেঞ্চাছ 9, আৰু কেইটা আছে আমাৰ? এটাই আছে। আৰু মুখ্য ঘৰৰ আগত আমি চেঞ্চাছ হাউচৰ নম্বৰটো দিম, যে কিমান? 0014। গতিকে এনেকুৱা পৰিৱেশ আমি দেখিবলৈ পাম যেতিয়া আমি অন ফিল্ডত গৈ
আমি ফিল্ড ছাৰ্ভে কৰিম। গতিকে এইবোৰ সমস্যা আপোনালোকৰ সন্মুখীন হ'ব পাৰে। গতিকে আপোনালোকে ট্ৰেইনিঙৰ সময়তে বস্তুখিনি ভালদৰে ক্লিয়াৰ কৰি বুজি ল'ব।